ভাৰতীয় সাংবাদিক সংঘ চমুকৈ AIJ অৰ্থাৎ এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ নগাঁও জিলা সমিতিৰ মই সাধাৰণ সম্পাদক প্ৰাঞ্জল শইকীয়া যোৱাকালি চামগুৰি সমষ্টিত নিৰ্বাচনৰ বাতৰি প্ৰচাৰ কৰিবলৈ যোৱা কেইবাগৰাকীও সাংবাদিকক বিজেপি দলৰ কৰ্মকৰ্তাই ৰাজপথত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ দৃশ্য সকলোতে ভাইৰেল হৈ পৰিছে আৰু এই ঘটনাৰ তীব্ৰ গৰিহণা জনাইছোঁ এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান জাৰ্নেলিষ্ট চমুকৈ AIJ অৰ্থাৎ ভাৰতীয় সাংবাদিক সংঘই চৰকাৰী পক্ষৰ গুণ্ডাবাহিনীয়ে সাংবাদিকক আক্ৰমণ কৰা ঘটনা এয়া গণতন্ত্ৰৰ ওপৰত আক্ৰমণ বুলি আমি বিবেচনা কৰিছোঁ আৰু এই ঘটনাৰ তীব্ৰ গৰিহণা প্ৰকাশ কৰাৰ লগতে চৰকাৰক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে যিসকল লোক এই ঘটনাৰ সৈতে জড়িত হৈ আছে তেওঁলোকক আইনৰ আওতালৈ আনক আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক কিয়নো বিজেপি চৰকাৰখনে নিজকে ডাবুল ইঞ্জিনৰ চৰকাৰ বুলি দাবী কৰে অসমত শান্তি প্ৰগতি হৈছে বুলি দাবী কৰিছে কিন্তু এই চৰকাৰখনৰ লোকেই সাংবাদিকক আক্ৰমণ কৰিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আঘাত কৰিছে ই গণতন্ত্ৰৰ ওপৰত আক্ৰমণ নহয় জানো আপোনালোকে আপোনালোকৰ মুখেৰে কোৱা কথা শান্তি আৰু প্ৰগতিৰ অসমখন এনেকৈ কৰিব বিচাৰিছে নেকি সাংবাদিকৰ ওপৰত আক্ৰমণ কৰি আপোনালোকক পুনৰবাৰ আমি দাবী জনাইছোঁ যদি দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে তেন্তে এই আন্দোলন সাংবাদিকসকলৰ আন্দোলন অতি ভয়াৱহ হ'ব নমস্কাৰ